নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ ইতিহাসৰ কিছুমান আটাইতকৈ ভয়ংকৰ আৰু বিধ্বংসী বানপানীৰ বিষয়ে। প্ৰতি বছৰে বানপানীয়ে অসমৰ লাখ লাখ লোকৰ জীৱন ধ্বংস কৰে। কিন্তু ইতিহাসত কিছুমান বানপানী এনে হৈছিল যিয়ে সমগ্ৰ ৰাজ্যখনক কঁপাই তুলিছিল। অসমৰ ইতিহাসৰ বানপানীসমূহৰ বিষয়ে সম্পূৰ্ণৰূপে জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24x7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24x7। প্ৰথমতে 1954 চনৰ মহাবান। 1954 চনৰ বানপানীক অসমৰ ইতিহাসৰ অন্যতম ডাঙৰ বান বুলি গণ্য কৰা হয়। সেই সময়ত অবিৰাম বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল। বহু গাঁও পানীৰ তলত ডুব গৈছিল আৰু হাজাৰ হাজাৰ পৰিয়ালৰ গৃহহীন হৈছিল। এই বানপানীৰ পিছতেই ভাৰত চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। দ্বিতীয়তে 1988 চনৰ বান। 1988 চনত অসমত পুনৰ এক ভয়ংকৰ বানপানী হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু অংশ ডুব গৈছিল। বহু বন্যপ্ৰাণী মৃত্যুমুখত পৰিছিল। হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নষ্ট হৈছিল আৰু কৃষকসকলে ব্যাপক লোকচানৰ সন্মুখীন হৈছিল। 1998 চনৰ বিধ্বংসী বান। 1998 চনৰ বানপানী অসমৰ ইতিহাসত বিশেষভাৱে স্মৰণীয়। লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছিল। বহু পথ, সেতু আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ধ্বংস হৈছিল। এই বানপানীৰ ফলত বহু পৰিয়ালে ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিবিৰত দিন কটাব লগা হৈছিল। তাৰ পিছত ডাঙৰ বান আহিছিল 2004 চনত। 2004 চনত অসমৰ বিভিন্ন জিলাত একাধিক ধৌত বান আহিছিল। ধেমাজি, লখিমপুৰ, মাজুলী আদি অঞ্চলত ব্যাপক ক্ষতি হৈছিল। কৃষি, শিক্ষা আৰু স্বাস্থ্য খণ্ডত ইয়াৰ গভীৰ প্ৰভাৱ পৰিছিল। তাৰ পিছত প্ৰলয়ংকাৰী বান আহিছিল 2012 চনত। 2012 চনৰ বানপানীয়ে অসমৰ বহু জিলাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহু গড়, হৰিণ আৰু অন্যান্য বন্যপ্ৰাণী মৃত্যুমুখত পৰিছিল। এই ঘটনাই সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছিল। 2022 চনৰ মহাবিপৰ্যয়। 2022 চনৰ বানপানীক সাম্প্ৰতিক সময়ৰ অন্যতম ভয়ংকৰ দুৰ্যোগ বুলি ধৰা হয়। 30খনৰো অধিক জিলা বানৰ কবলত পৰিছিল। লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু বহু লোকৰ মৃত্যু হৈছিল। ৰাস্তা-ঘাট, বিদ্যালয়, চিকিৎসালয় আৰু কৃষিভূমিৰ ব্যাপক ক্ষতি হৈছিল। তাৰ পিছত বন্ধুসকল, বৰ্তমান হৈ থকা 2026 চনৰ বান অথবা নতুন ৰেকৰ্ড। 2026 চনত অসমত পুনৰ এক ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, চৰাইদেউ আদি বহু জিলা বানৰ কবলত পৰিছে। হাজাৰ হাজাৰ পৰিয়াল আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে। শ শ মানুহৰ মৃত্যুৰ লগতে বহু জীৱ-জন্তুৰ মৃত্যু মুখত পৰিছে। লগতে ঘৰ-দুৱাৰ, খেতি-বাতি আৰু ব্যৱসায় প্ৰতিষ্ঠান সকলোখিনি নষ্ট হ'ল। বিশেষজ্ঞসকলৰ মতে জলবায়ু পৰিৱৰ্তন, অতিবৃষ্টি আৰু নদী ভাঙনে এই সমস্যাক অধিক জটিল কৰি তুলিছে। বানপানী অসমৰ বাবে নতুন সমস্যা নহয়, কিন্তু প্ৰযুক্তি, পৰিকল্পনা আৰু জনসচেতনতাৰ জৰিয়তে ক্ষতি বহুখিনি কমাব পাৰি। বন্ধুসকল, আপোনালোকৰ মতে কিমান চনৰ বান আটাইতকৈ ভয়ংকৰ বান বুলি ভাবে? কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।